Hello বন্ধু বান্ধৱীসকল, welcome to my YouTube channel Bappoi Vlogs. আজি মই বহুতেই সুখী। কাৰণটো জানিব বিচাৰে নিশ্চয়। কাৰণটো হৈছে মই আজিৰ পৰা 29 দিন আগত এটা চেনেল খুলিছিলো Bappoi Vlogs বুলি ইউটিউবত। আজি মই সেই চেনেলটো 1K subscribers with 5K watch time complete কৰিছো। কিন্তু কেনেকৈ মই কমপ্লিট কৰিছো আপোনালোকে আচৰিত হ'ব। মই প্ৰথমতে ভবাই নাছিলো যে এটা চেনেল ইমান সোনকালে কেনেকৈ মনিটাইজ কৰিবলৈ মই পঠিয়াব পাৰিম আৰু কেনেকৈ 5K watch time with 1K subscriber। কিন্তু মই ভবাই নাছিলো আজি মই তাক সফল কৰি তুলিছো। তাত মোৰ বহুত কষ্ট সোমাই আছে আৰু মোৰ লগতে মোৰ ফ্ৰেণ্ডৰো বহুত কষ্ট সোমাই আছে উইথ মোৰ আৰু মানুহখিনি হ'ল আপোনালোক। কাৰণ আপোনালোক যদি মোৰ চেনেলটোত নাহিল হয়, নাচালে হয়, মোক ছাবস্ক্ৰাইব নকৰিলে হয়, তেন্তে মই আজি ইমান আগবাঢ়ি যাব নোৱাৰো। আজি মই বহুতেই সুখী, আপোনালোকক আগতো কৈছো। কিন্তু মূল কথাটো হ'ল মই কি কষ্ট কৰিলো। এনেইতো মই নাচি বাগি বা কষ্ট কৰি থাকিলেতো আপোনালোকে চেনেলটো গ্ৰ'থ কৰিব নোৱাৰিব। আহক মই কি কৰিলো আপোনালোকক মই চমুকে অকণমান কওঁ। প্ৰথম কথা, আপোনালোকে ভিডিঅ'টো এৰাৰ আগত এটা কথা মনত ৰাখিব যে থাম্বনেইলটো কেনেকৈ বনাম। থাম্বনেইল কি বুজি পাইছে? ভিডিঅ'টোৰ আগত যিখন পোষ্টাৰ আমি লগাওঁ। সাধাৰণতে এজন মানুহে সেই প্ৰথম ভিডিঅ'টো থাম্বনেইলটোহে দেখে, ভিডিঅ'টো নেদেখে। থাম্বনেইলটোত আপোনালোকে কেনেকৈ লিখিছে, মানুহটোৱে চাবলৈ ভিডিঅ'টো সক্ষম হৈছে নে না, আপোনাৰ থাম্বনেইল লিখি ক্লিক কৰিব লাগিব মানুহটোৱে। তেনেকৈ থাম্বনেইলটো আপোনালোকে লিখিব লাগিব। আমি সাধাৰণতে ভিডিঅ'টোত গুৰুত্ব দিওঁ, থাম্বনেইলটোত একো গুৰুত্ব নিদিওঁ, যি লিখি দিওঁ আৰু থাম্বনেইলটো পঠিয়াই দিওঁ। সেইটো আচলতে নহয়। মানুহক ইমপ্ৰেশ্যনটো দিব জানিব লাগিব, এজন মানুহক আকৰ্ষিত কৰিব জানিব লাগিব। আপোনালোকে থাম্বনেইলটোত বহুত কষ্ট কৰক। থাম্বনেইলটোত যদি আপোনালোকে কষ্ট কৰা নাই, মই ভাবোঁ আপোনালোকৰ চেনেলটো গ্ৰ'থ নহয়। হ'লেও আপোনালোকৰ কোনোবা এটা দুটা হ'ব, ৰৈ যাব আৰু বাকীবোৰ ভিউজ দেখিব 10টা 15টা, খুব বেছি 100 বা 200টা, তাতকৈ আপোনালোকৰ নাবাঢ়ে। কিছুমানে কয় চেনেলটো ফ্ৰিজ হৈ গ'ল, সেইটো একদম মিছা কথা। মই প্ৰথম 3 দিন 4 দিনত মোৰ ভিউজ নাই, আচৰিত। মই নাই নকৰোঁ আৰু এইবিলাক বাদ দে, ইউটিউব চেনেল খোলে নেকি মানুহে, ইমান কষ্ট নাহে আৰু। কোনোবা আমাৰ অসমততো আছেই, ডিম্পু বৰুৱাকে ধৰি বহুত ডাঙৰ ইউটিউবাৰ্ছ আছে। কিন্তু আমি ভাবি নাচাওঁ যে সিহঁতৰ কিমান সময় লাগিছিলে এটা চেনেল গ্ৰ'থ কৰোঁতে। আজি বহুত বছৰ আগতে খুলিছিলে তেখেতসকলে, সিহঁতৰো চাব 10টা 20টা ভিউজে আহিছিলে, কিন্তু হাৰ মনা নাই, কাম কৰি গৈছে। কিন্তু এনেই নহয়, চিষ্টেমেটিক কাম কৰিছে সিহঁতবোৰে, টেকটিকেলি কাম কৰিছে কিছুমান। আমি যদি সেইখিনি নকৰোঁ, আমাৰ চেনেলটো গ্ৰ'থ নহয়। মই বহুত ইউটিউব ভিডিঅ' চালোঁ, এনেকৈ কৰক তেনেকৈ কৰক, বহুত এপ্লাই কৰিলোঁ, একোতে কাম নাই, একেই 10-15টা ভিউজে আহে। কিন্তু আজি মই 1K ছাবস্ক্ৰাইবাৰ উইথ 5K ৱাটচ টাইম কমপ্লিট কৰিছোঁ 1 মাহৰ ভিতৰত। কিন্তু মোৰ ৱাটচ টাইমটো আপোনালোকে আচৰিত ভাবিব, 20 দিনত মোৰ কমপ্লিট 4000 হৈ গ'ল। 4000 লাগে। এটা চেনেল মনিটাইজ কৰিবলৈ 1K ছাবস্ক্ৰাইবাৰ্ছ উইথ 4K ৱাটচ টাইম প্ৰয়োজন হয়। কিন্তু মই আগতীয়াকৈ সেইখিনি কমপ্লিট কৰি দিলোঁ। কিন্তু আজি মোৰ 1K ছাবস্ক্ৰাইবাৰটো শেহতীয়াকৈ কমপ্লিট হৈ গৈছে। মই বহুতেই সুখী আজি। কিন্তু দ্বিতীয় কথাটো হ'ল, আপোনালোকে আৰু কি কৰিব চেনেলটো গ্ৰ'থ কৰিবলৈ, ভিউজ পাবলৈ? দ্বিতীয় কথা হৈছে আপোনালোকে কণ্টেণ্টৰ ওপৰত গুৰুত্ব দিব লাগিব। আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' দিছে, আপোনালোকৰ ভিডিঅ'বোৰ মানুহে চাব পৰা হয় নে নহয়। আৰু এটা কথা, যি ভিডিঅ' কোনোবা সময়ত ভাইৰেল হৈ যায়, সেইটো কিন্তু 1টা বা 2টাহে হ'ব। তাৰপিছত আপুনি বহি থাকিব লাগিব, আপোনাৰ ভিউজ আকৌ 10টা 15টা। ইউটিউবৰ আপোনালোকে YT ষ্টুডিঅ' নিশ্চয় চবৰে আছে, তাত গৈ আপোনালোকে চাব, অলপ অধ্যয়ন কৰি ল'ব। মই নেক্সট ভিডিঅ'ত আপোনালোকক পাৰিলে ক'ম। কিন্তু এটা কথা কৈ থওঁ, কণ্টেণ্টটো কিন্তু আপোনালোকৰ ইউটিউবেও ছাজেষ্ট কৰে। প্ৰথম ভিডিঅ'টো দিয়াৰ পিছত সিহঁতি ছাজেষ্ট কৰে ইউটিউব কোম্পানীয়ে যে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়ক। কিন্তু আপোনালোকে নাচায়, সেইটো নাচায়। যি ভিডিঅ' দিলে, আজি দিলে ডান্সৰ, কালিলৈ দিলে কিবা জুবিনদাৰ প্ৰগ্ৰেম, আমুকৰ প্ৰগ্ৰেম, তামুকৰ প্ৰগ্ৰেম, পৰহিলৈ দিলে আমুক কিবা হ'ল, তেনেকৈ নহয় আচলতে।
আপুনি যদি ব্লগাৰ হয় তেন্তে ব্লগ কৰক, ভালকৈ কৰক। আৰু ব্লগ দিলেই নহয়, আপোনালোকে যি টি ব্লগ দি দিলে নহয়, কাৰণ চেনেলটো ইউটিউবে চাই এই মানুহজনে কেনেকুৱা ধৰণৰ ভিডিঅ' দিছে। এই মানুহজনৰ ভিডিঅ'বিলাকে আমি চেনেলটো প্ৰফেশ্যনেল হিচাপে আমি ল'ব পাৰিম নে নোৱাৰিম মানুহজনক, সেইটো ভিত্তি কৰি আপোনালোকৰ চেনেলটো ইউটিউবেও সহায় কৰে, বহুত সহায় কৰে। ইমপ্ৰেশ্যন বুলি এটা আছে, আপোনালোকে চাব পাৰিব, ইমপ্ৰেশ্যনত ক্লিক কৰি চাব পাৰিব আপোনালোকক কিমান মানুহলৈ পঠিয়াইছে। মোৰ এটামান ভিডিঅ' আপোনাৰ 15-20 লাখ মানুহলৈ পঠিয়াইছে, কিন্তু মই ভিউজ পাইছোঁ কিমান জানে? এতিয়ালৈকে মোৰ 46K মান আহি আছে সেইটো ভিউজত। মই ভোটৰ বিষয়ে দিছিলোঁ, আপোনালোকে সেইটোত গৈ আপোনালোকে মোৰ চেনেলটোত গৈ পেলাই সেই ভিডিঅ'টো চাই ল'ব পাৰিব, কাৰণ মোৰ সেইটো চবচে বেছি ৱাটচ টাইম, ভিউজ, ছাবস্ক্ৰাইবাৰ্ছ তাতে পাইছোঁ। গতিকে তৃতীয়ত আপোনালোকে কি কৰিব? তৃতীয় কথাটো হ'ল আপোনালোকে কথা কোৱাৰ যিটো ছিষ্টেম, মানুহক কেনেকৈ আপোনালোকে কথা ক'ব। বেছি বকি থাকিলেও আজিকালি মানুহে ভাল নাপায়, আৰু আপোনালোকক ৱাচ টাইমটোও লাগিব, গতিকে নহ'ব। গুৰুত্বপূৰ্ণ কথাখিনি কওক। আৰু মোৰ ভিডিঅ'বোৰ চাব, মই যিখিনি গুৰুত্বপূৰ্ণ কথা কওঁ সেইখিনি প্ৰথমতে লগাই দিওঁ, কাৰণ মানুহটোৱে সেইখিনি চাই পেলাই মোৰ ভিডিঅ'টো শেষলৈকে চাব। কাৰণ আজিকালি মানুহৰ সময় খুব কম, প্ৰত্যেকজন মানুহে নিজ নিজ কামত ব্যস্ত হৈ থাকে, আৰু সেই মাজতে আমাৰ ভিডিঅ'বোৰ চাওক। তেতিয়াহ'লে কিমান ভাল পালে নিজৰ কাম ক্ষতি কৰি এজন মানুহে আমাৰ ভিডিঅ' চায়। গতিকে আপোনালোকে সেই বস্তুখিনিত গুৰুত্ব দিয়ক, আৰু YT ষ্টুডিঅ'ত গৈ আপোনালোকে চেনেলটো ৰিফ্ৰেছ কৰি থাকক, চাই থাকক অলপ সময়। সেইবুলি ইমানকৈ দিনটোকে আপোনালোকে চাই থাকিব নালাগে, অলপ চাওক মানে যে কেনেকেনো কি হৈ আছে, কি আমাৰ প্ৰব্লেমটো ক'ত হৈ আছে। আৰু চতুৰ্থতে হ'ল ডেছক্ৰিপশ্যন। আপোনালোকে তাত কি ভাষাৰে লিখিছে, ডেছক্ৰিপশ্যনটো কিমান সুন্দৰকৈ দিব পাৰিছে, তাত গুৰুত্ব দিয়ক। আমি কি কৰোঁ, আমাৰ নিজৰ ভাষাত কিছুমান অসমীয়াতে পুৰা ফুলফিল লিখি থৈ দিওঁ, কিন্তু তেনেকৈ নহয়। ইংৰাজীত দিব লাগিব, অসমীয়াতো দিব লাগিব, কিন্তু ইংৰাজীত দিব লাগিব। কেলে? ইংৰাজীত দিয়াৰ মূল কথাটোৱে হৈছে ইউকেৰ হয়, সাধাৰণতে ইউকেৰ পৰা হেৰি কৰি অহা, আৰু গুগলৰ পাৰ্টনাৰ হ'ল ইউটিউব চেনেলটো। তেতিয়া গুগলতো সাধাৰণতে ইংৰাজী ভাষাটোৱে প্ৰাধান্য পায়। আপোনালোকে সেই ভিত্তি কৰি আপোনালোকলৈ পঠিয়াব ইউটিউবে ইমপ্ৰেশ্যনটো। আৰু লোকেশ্যনত পাৰিলে আপোনালোকে লোকেশ্যন বুলি এটা থাকে, তাত আপোনালোকে কোন জেগাৰ মানুহ সেইটো আপোনালোকে এড কৰিব লোকেশ্যনত গৈ। আৰু পঞ্চমটো হ'ল টেগ। আপোনালোকে টেগ কেনেকৈ লগাব? এতিয়া জিটি টেগটো লগাই দিব নোৱাৰে। আপুনি কি কৰোঁ আৰু যাতে হেছটেগ এটা মাৰি পেলাই জিটি এগাল বহুৱাই দিছোঁ, হৈ গুচি গৈছে, সেইটো নহয়। সেইটো আপোনালোকৰ হেৰিয়ত ছাজেষ্ট কৰে, চাব, YT ষ্টুডিঅ'ত ছাজেষ্ট কৰে। এইকেইটা চেনেল আপোনালোকৰ চাৰ্চ কৰিছে মানুহে, এইকেইটা চেনেল টাইপ কৰিছে, এইকেইটা চেনেলৰ পৰা আপোনাৰ ভিউজ আহিছে, সকলো দিয়া থাকে। আৰু অসমৰ যিকেইজন ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে, পাৰিলে সেইকেইজনক আপোনালোকে ফ'ল' কৰক। তাৰপিছত ভাল ভাল ভিডিঅ' দিয়ক, সময় লওক, একো নাই, লোকচান নাই নহয়। কাৰণ আপোনালোকৰ য'ত ত'ত গৈয়ে আছে, সেই জেগাবোৰতো আপুনি ভিডিঅ' দি আছে, সময় লৈ দিয়ক। প্ৰথম কথা সময় লওক, আৰু ভালকৈ ধুনীয়াকৈ ভাবি চিন্তি ভিডিঅ'টো দিয়ক। আৰু বেছি কথা নকওঁ, সময় বহুত গৈ আছে, আপোনালোকে ভাবিছে মই বহুত কামুৰিছোঁ চাগে। গতিকে মই আকৌ পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ চেনেলটো ইমান আগবঢ়াই নিয়াৰ কাৰণে। আৰু এবাৰ মই নতশিৰে আপোনালোকক নমস্কাৰ আৰু সেৱা জনাইছোঁ, যাতে আৰু মই চেনেলটো আগবঢ়াই নিব পাৰোঁ, বহুত ভাল ভাল ভিডিঅ' আগবঢ়াব পাৰোঁ। তাৰ কাৰণে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক, আৰু সম্পূৰ্ণকৈ ভিডিঅ'বোৰ স্কিপ নকৰাকৈ চাওক, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ ফ্ৰেণ্ডবিলাকে চাব লাগিব মোৰ ভিডিঅ'। আৰু বেয়া পালে জনাব কমেণ্ট কৰি, মই আপোনালোকক ভালকৈ দিবলৈ চেষ্টা কৰিম, কাৰণ ময়ো নতুন, ইমানটা মোৰো হেৰি নাই। যিমান মই যি কৰিছোঁ আপোনালোকক কৈ দিছোঁ, আৰু মই খোলা কথাই কৈছোঁ, ইমান মোৰ বেছি হেৰি নাই, এগাল বকিছোঁ কিন্তু খোলা কথা কৈছোঁ। কাৰোবাৰ নিচিনাকৈ এডিট কৰি কথাবিলাক মই কোৱা নাই, মই কষ্ট কৰি পোৱাখিনি কৈছোঁ। গতিকে শেষত মই আজিলৈ ইমানকে ক'লোঁ, আৰু মই আজি পাৰ্টি কৰিম, কাৰণ মোৰ মনটো ভাল লাগিছে। পইচা পাওঁ নোপোৱা পেছাৰ কথা, মনিটাইজটো চেনেল হৈয়ে গৈছে মোৰ। গতিকে ধন্যবাদ, বাই বাই, ৱেলকাম টু মাই ইউটিউব চেনেল পাপাই ব্লগছ।